গীতটোৰ বাবে সকলোৱে মোক উকিল কণ্ঠী বুলি দাম্পনি বাংশ পিৰখে পে দামলতে বাংবে টং টংকে লাদা সপিরথে কাংহনা বেনে পিরথে বাংলে আলে আবে। আজি খুবই ভাল লাগিছে। মই যে কেনেকে কুকিল কণ্ঠী মোৰ এইটো উপাধিটো মই পালোঁ, মানে অশেষ দুখ কষ্ট কৰি মই নিজে গান লিখোঁ, নিজে সুৰ দিওঁ। মই যেতিয়া জংঘলত খৰি আনিবলৈ যাওঁ খাং লৈ পেলাই, তাতো মই গান লিখোঁ, সুৰ দিওঁ। পথাৰত ধান ৰুবলৈ যাওঁ, গান লিখোঁ, সুৰ দিওঁ। মোৰ সেই অশেষ কষ্টখিনি ঈশ্বৰে জানে, দেখিলে। আৰু মোৰ যিটো গীতবিলাক ৰাইজে যেতিয়া শুনে, চবেই মোক প্ৰশংসা কৰে যে তুমি ভাল গোৱা, তুমি আগবাঢ়ি যোৱা, আগবাঢ়ি যাব পাৰিবা, তুমি নিশ্চয় এদিন তুমি ভাল শিল্পী হ'বা বুলি পেলাই মোক যে এই আশীৰ্বাদখন দিছে। আজি মই এইখিনি পৰ্যায় মই থিয় দিব পাইছোঁ। আৰু মোৰ গীত মাতবোৰ আজি সকলোৱে শ্ৰদ্ধাৰে মৰমেৰে শুনে, মই খুব আনন্দিত হৈছোঁ। আৰু আজি গোটেই কাৰ্বি আংলঙতে নহয়, গোটেই অসমতো নহয়, গোটেই ভাৰতবৰ্ষই আজি মই এই পৰ্যায়লৈ থিয় দিব পাইছোঁ। মই ইমানখিনি যোগ্য নাই, তথাপিও যে আপোনালোকৰ উৎসাহ উদ্দীপনা, সকলো ৰাইজৰ মৰম চেনেহ আৰু সকলো ৰাইজৰ প্ৰশংসাৰ দ্বাৰাহে মই আজি এইখিনি মই থিয় দিব পাইছোঁ। যেতিয়া আহিবলগীয়া যিটো পদ্মশ্ৰী এৱাৰ্ডৰ কাৰণে আজি ইমান ধুনীয়াকৈ মোক সম্বৰ্ধনা জনালে, মৰম চেনেহ দিলে, উৎসাহ উদ্দীপনা দিলে, মোৰ গোটেই জীৱনটো চিৰকৃতজ্ঞ হৈ থাকিব। মই এইটো পাহৰিব নোৱাৰিম যে ৰাইজৰ ইমান মৰম চেনেহ লৈ মই এইটো বয়সতো মই নিজকে জোৱান নিচিনা লাগিছে। আৰু মই আগবাঢ়ি যাম আপোনালোকৰ লগত, সকলোৰে লগত মিলি পেলাই আমাৰ জাতীয় সংস্কৃতি সকলো ক্ষেত্ৰত যাতে মই আগবাঢ়ি যাব পাৰোঁ, সকলোৰ লগত মিলি মই একেলগে খোজ দিব পাৰিম, মই তাকে কামনা কৰিছোঁ। মই ইয়াকে ক'ব বিচাৰিছোঁ, আজি আমাৰ মাজত জুবিন নাই, তথাপিও তাৰ আশা অসমত যে সি গঢ়ি তোলাৰ এটা আশা মোৰ আগতো কৈছিলে, এদিন আমি অসমতো গঢ়িম, আমাৰ কাৰ্বি আংলংখনতো গঢ়িম। সেই কথাটো দি পেলাই সি মোক ইমান আশা দিছিলে আৰু মই তাক বাট চাই আছিলোঁ। কিন্তু কালে যে কি সময়, কি গতি আগবাঢ়ি লৈ গ'ল ক'ব নোৱাৰোঁ, কিন্তু সেইটো ভাগ্যৰ কথা। তথাপিও জুবিনৰ আত্মাক লৈ, জুবিনৰ সেই সকলো প্ৰতিশ্ৰুতি লৈহে আমি আগবাঢ়ি যাম, সকলোৱে আগবাঢ়ি যাম। আৰু তাৰ গীত মাতবোৰ আৰু এনেকুৱা প্ৰত্যেক বছৰে যিটো ঋতু আহে যায়, বহাগ আহি যায়, সকলো ক্ষেত্ৰত যাতে আমি আগবাঢ়ি যাব পাৰিম। খুব দুখ কৰি মই লিখিছিলোঁ যে মই আৰু উঠিব নোৱাৰিম, মই আৰু যেতিয়া মই এই পৃথিৱীৰ পৰা মই যেতিয়া গুচি যাম, তেতিয়া মই আৰু ঘূৰি আহিব নোৱাৰিম নেকি বুলি মোৰ মানে এটা নিৰাশ হৈ গৈছে। এই গীতটিয়ে মোৰ গোটেই অসমখন বিখ্যাত হৈ গ'ল। সেই নিমিত্তে এই গীতটোৰ বাবে সকলোৱে মোক উকিল কণ্ঠী বুলি দাম্পনি বাংশ পিৰখে পে দামলতে বাংবে টং টংকে লাদা সপিরথে কাংহনা বেনে পিরথে বাংলে আলে আবে দামলতে বাংবে টং টংকে দাম্পনি বাংশ পিরথে পে দামলতে